কি গৰু চুৰ হাত কি গৰু চুৰ কৰে ভাই ঠাট্টা করছু ভাল তন্তে কিয়া নেগেটিভ লই থাকা তুমি ভুলিও না তই বাইক লৈছা বুলি আৰু আমাক গৰু চুৰ বুলি কবি না এইটো কথা হ'ল নেকি স্কুটিখন নানি কেনে হয় ঠিকলা কথা বাদ দিছোন এইটো বাদ দি মানে এতিয়া শিকৰ আনছা না আনছা নেকি শিকৰ ক স্কুটি দুতে ললিয়ে পাৰ্টিটো নিদিলে বাদ দি এগলা শিকৰ আছে দে মিক্স কৰ মিছ কৰ তাড়াতাড়ি মিছ কৰ জৰ্দা অলপ বেছিকে দিবি মোৰ প্ৰেছাৰ আছে আমি জৰ্দা না প্ৰেছাৰ আছে মোৰ খাৱা হানে নালগিব শিকৰ শিকৰ পিছত মিলাবা দি কিবা প্ৰেছাৰ কিবা হেন তেন তহঁতৰ ইগলা চলে বহুত ওপৰত উঠছি কিন্তু ন কিবা বেলেগ হৈ গৈছে আপগ্ৰেড হৈছে পুৰা কিহৰ আপগ্ৰেড এই ইংলিছ নাজনে আপগ্ৰেড বোলে তাক কৈছো আপগ্ৰেড বুলি কৈছো আপগ্ৰেড কোনে বালৰ ইংলিছ আমি জানিম নেকি বাল আমি অসমৰ মানুহ ইংলিছ জানো হলিও না এই কানটো অলপ চাফা কৰি আহিবি টেলেণ্টৰ বস্তু ইংলিছটো এ মিলই হ'ব মিলে আছো তো মিলা ভালকে এই নিচা উঠি আছে শিকৰৰ পুৰা ধান জাৰি আছে নেকি ধান জাৰি আছে নেকি গম পাবি ৰ ঠাণ্ডাৰি আৰু তোৰ সোনকালে ক। গাৰ্লফ্ৰেণ্ডটো ক এই তাতে যে এটা ছোৱালী পঠাইছিলি ছোৱালীটো তো আছে কোনটো পূজাৰ আগত যে পতাইছিলি যেন অ নলবাৰীৰ আছে আছে হা আছে লাইনত আছে নে নাই আছে তোৰ কেইটা গাৰ্লফ্ৰেণ্ড আছে কেইটা আছে তো এ চব খাই দিলি দেখোন কি আমি কি শিখৰ ক'ত আমাৰ শিখৰ ক'ত শিখৰ তহঁতে দেখোন কলিয়া মিলো তহঁতে আমি খাম কাৰণে তো খাম কাৰণেতো মিলাবা দিছো তই সুমিয়াই দিলি দেখোন ভকা বিধান নিচিনা তহঁতে কৈছে মিলো তাতে কি গাদ্দাল বে ই? বেছি দিছো মই খাইছো এইটো মোৰ বেমাৰ হ'ব তহঁতৰ একো নহয় না হে ই ইমান কম এই কামটো বেয়া ইমান কৰিলি কম জ্ঞানৰ জন্ম হৈছে পৃথিৱীত তাকেতো তোক মই তোক কেম সুমিয়াই দিলি এনে কৰিলি না তই এনে কৰছি তই শিখৰ এই এনে চলাবি দে গৰু চুৰ যাং মই গৰু চৰু হৈছে যা এনে নেকি যা তই ফাল্টু নেকি বে ই এনে কৰলা আজি বুজছা না টিকেন ই যে স্কুটিটো লৈছি অ। মই শুনছো বোলে তাৰ গাৰ্লফ্ৰেণ্ডে পইচা দিছে স্কুটিৰ তাতে কি কয়? শিখৰটো যে খাল আমাক লেভেল দেখায় তো শুনা নাই তাৰ লাজ লাগবা কথা এইটো মই বুজছা জানো না তাৰ খবৰ তাৰ লাজ লাগবা লাগে তই মোক ক না তাৰ খবৰ কান্তা। ক'ত কি কৰে এক নকৰে সঁচাই কৈছো মই এক লগ মই এৰি দিম বে বুজছা না ইয়াৰ লগ মানে নহবি দালিৰ লগত চাউল মিলান মই চাইছো আৰু এটা আপি পঠাইছিল তাৰ পৰা পইচা লৈছি লৈ কেনে এৰি দিল। ভাবচোন আমি আগতে কিমান খুৱাইছো কচোন অ। হা তেই তাক মিলাবা দিছো শিখৰ মিলাবা দে তাক এই ডাইৰেক্ট খাইছে মই নকওঁ আৰু যা আৰু এই যে ৰিচাৰ্জ যে কৰে মোবাইলত অ। সিটো নিজৰ পইচা দি ৰিচাৰ্জ নকৰে বেকাৰ এই গাৰ্লফ্ৰেণ্ডে সোমাই দে আৰে তাৰ বেকগ্ৰাউণ্ড মই ভালকে চিন পাওঁ বুজছা তাক মই জানো আগৰ পৰা সেইটোৱে বুজছা এই শিখৰটো আমাক দেখাই খাই গেল দেখা এই শিখৰ হে তাকো একদিন মই চাবাক শিকাম আমিও খাম এতিয়া যো বাইক আছে লগত পইচা আছে পইচা মানে তাতে দোকান এখন আছে হা? বাকি দিবা পাৰ ঐ টিকেন আজিৰ গধূলিৰ আড্ডাটো এটাই দিম নেকি দে এটো দেন হা দে এটাই দিম ন এটো দিম আজি এই মক্কেলটো আহিছে এইছা আইবা দিতা কি ক হা আজি তাক আজি আমি শিখৰ দেখাম কে চলাম ন হা ৰিচাৰ্জ কৰা আপিল আপিল ৰিচাৰ্জ কৰে তহঁতৰ নিচিনা নেকি বালৰ নিজৰ টকা নিজে ইনকাম কৰিব এ মুখ চা তাৰ তই কোনখন মুখে তাতে আৰু মোৰ লগ নাই নেকি তাতে মোৰ পাৰ্টনাৰ আছে হিন্দে কৈ দেখোন আপি এই নাকত চৰাম লাগবা লাগে চৰাম বুজছা চৰাম কাৰণ তহঁতে আপা মানুহ হয় তহঁতৰ গাৰ্লফ্ৰেণ্ড আছে নেকি মোৰ গাৰ্লফ্ৰেণ্ড আছে শিখৰ আনছা না আজি শিখৰ আনছা না চিকন চা শিখৰ হয় আজি নাই তহঁতে খোৱা নাই মোৰ তাত আছে খাবি নেকি মিলো হা খাবি খাবি মিলাই আছে দি এ ৰনা খাবিতো খাবাই উঠছা দিম না দিম তাক এ গধূলা গৰু আনবা লাগব এই গৰু আনবা খাবা গধূলা আজি ভাই এ ৰ খাবি না খাবাই উঠছা ভাই দি ৰ দিছো দিছো সোনকালে দি মই যাম বুজছ না দিছো আৰু ৰ দিছো না ৰ ঘৰৰ পৰা মাতি ৰ, ৰ, আছে ৰ। জানা দি সোনকালে কৰে কি মানে এগলা
কি কি মানে কি বুজালি নন্দু অৰ্থটো কি তই যে এদিনা এনেকা কৰিছিলি মনত নাই অৰ্থটো এই সেইদিনা পুৰণি কথাটো মনত কৰা আপুনি হা লাইনত আছে নে নাই আছে কেইটা গাৰ্লফ্ৰেণ্ড আছে কেইটা আছে এ চব খাই দিলি দেখোন কি আমি কি চিগৰ পাওঁ আমাৰ দে হ'ব দে যা যা থাকি যাব যা